নটিছখন আহিছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। নটিছখন অহা তাৰিখ আছিল 11/6/2024। ইয়াত জনোৱা হৈছে নটিফিকেশ্যন ৰিগাৰ্ডিং ৰিচিডিউল অফ MA থাৰ্ড ছেমিষ্টাৰ এডুকেশ্যন প্ৰেক্টিকেল এক্সামিনেশ্যন অফ KKHSU। KKHSU ফালৰ পৰা MA থাৰ্ড ছেমিষ্টাৰ বিভিন্ন ধৰণৰ কোৰ্চৰ এক্সাম অনুষ্ঠিত হৈছিল। তাৰে মাজত গুৰুত্বপূৰ্ণ এক্সাম হৈছে এডুকেশ্যন প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছিল। তাৰ বাবে পুনৰবাৰ ডেটসমূহ বৃদ্ধি কৰা হৈছে বা পুনৰবাৰ নতুনকৈ ৰিচিডিউল প্ৰকাশ কৰা হৈছে। ইয়াত কোৱা হৈছে অল দ্য কনচাৰ্ণ্ড আৰ hereby informed that due to technical reasons the MA third semester psychological practical examination are hereby rescheduled to the date 16/6/2024 Sunday for the following examination centers only। গতিকে এইখন নটিছ কাৰ বাবে মনত ৰাখিব, ইতিমধ্যে বিশেষ টেকনিকেল কাৰণবশতঃ MA থাৰ্ড ছেমিষ্টাৰ সাইকোলজিকেল প্ৰেক্টিকেল এক্সামিনেশ্যনৰ তলত বিশেষ চেণ্টাৰকেইটা উল্লেখ কৰিছে। এই চেণ্টাৰকেইটাত 16/6/2024 সেইদিনা হ'ব দেওবাৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। কথাখিনি খুব মনত ৰাখিব, ইণ্টাৰেষ্টেড কথা। গতিকে 7টা চেণ্টাৰ নাম মই ঘোষণা কৰি দিছোঁ। 7টা চেণ্টাৰ কোড নাম্বাৰ হৈছে 1 নম্বৰ কোড হৈছে 1111, 2 নম্বৰ হৈছে 1405, 3 নম্বৰ হৈছে 1570, 4 নম্বৰ হৈছে 1608, 5 নম্বৰ হৈছে 2301, 6 নম্বৰ হৈছে 2404 আৰু 7 নম্বৰ হৈছে 307। গতিকে এই 7টা চেণ্টাৰত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? 16/6/2024 অৰ্থাৎ 16/6/2024 সেইদিনা হ'ব দেওবাৰ। গতিকে দেওবাৰত আপোনালোকৰ MA থাৰ্ড ছেমিষ্টাৰ সাইকোলজিকেল প্ৰেক্টিকেল ইয়াত এইকেইটা চেণ্টাৰত অনুষ্ঠিত কৰা হ'ব অনলি 16/6/2024। মনত ৰাখিব এই 7টা চেণ্টাৰৰ বাবেহে। তাৰপিছত উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট ইয়াত জনোৱা হৈছে দি ছেম এক্সামিনেশ্যন উইল বি হেল্ড এজ পাৰ অৰিজিনেল শ্বেডিউল্ড IE অন 14/6/2024 Friday in all the examination centers except the above centers। গতিকে বাকী যি চেণ্টাৰ আছে, বাকী যি চেণ্টাৰসমূহত আগৰ যি অৰিজিনেল টাইম টেবুল আছিল 14/6/2024 সেইমতে পৰীক্ষা চেণ্টাৰটো বিশেষকৈ পৰীক্ষাবোৰ অনুষ্ঠিত কৰা হ'ব। মাত্ৰ এই 7টা চেণ্টাৰত পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব? 16/6/2024 সেইদিনা হ'ব ছানডে। কথাখিনি আকৌ মনত ৰাখিব যে MA থাৰ্ড ছেমিষ্টাৰ বিশেষ এক্সাম অনুষ্ঠিত হৈছিল। তাৰে মাজত গুৰুত্বপূৰ্ণ এক্সাম হৈছে এডুকেশ্যন ছাবজেক্টৰ সাইকোলজিকেল প্ৰেক্টিকেল এক্সাম অনুষ্ঠিত হ'বলৈ বাকী আছিল। গতিকে তাৰ বাবে পুনৰ বিশেষ চেণ্টাৰ অৰ্থাৎ 7টা চেণ্টাৰৰ ডেটসমূহ পুনৰ আপডেট কৰি দিয়া হৈছে, ডেট বৃদ্ধি কৰি দিয়া হৈছে। 7টা চেণ্টাৰ মানে 111 অৰ্থাৎ 1111, 1405, 1570, 1608, 2301, 2404 আৰু 307 এই 7টা চেণ্টাৰত পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব? টেকনিকেল কাৰণবশতঃ 16/6/2024 অনুষ্ঠিত হ'ব, সেইদিনা হ'ব ছানডে। আৰু বাকী 7টা চেণ্টাৰৰ বাদে বাকী যিখিনি চেণ্টাৰ আছে সেই চেণ্টাৰত অৰিজিনেল টাইম টেবুলৰ মতে অনুষ্ঠিত হ'ব। অৰিজিনেল টাইম টেবুল আছিল কেতিয়া? 14/6/2024 সেইদিনা আছিল ফ্ৰাইডে, সেইমতে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। মুঠতে এই 7টা চেণ্টাৰত সেইদিনা পৰীক্ষা অনুষ্ঠিত নহয়। কোনটো তাৰিখত পৰীক্ষা অনুষ্ঠিত নহয়? 7টা চেণ্টাৰত 14/6/2024 পৰীক্ষা অনুষ্ঠিত নহয় 7টা চেণ্টাৰত। গতিকে 7টা চেণ্টাৰত পৰীক্ষা অনুষ্ঠিত হ'ব অনলি 16/6/2024 দিনা, সেইদিনা হ'ব ছানডে। গতিকে ভিডিঅ'টোৰ পৰা যদি অন্তত উপকৃত হৈছে নিশ্চয় প্লিজ ভিডিঅ' বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ থাকিব। অতি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন। গতিকে অৱশেষত ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন 11/6/2024। এইটো আছিল লেটেষ্ট ইনফৰমেশ্যন আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ নকৰাকৈ নাথাকিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ আৰু ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংক দিছোঁ, লিংকত ক্লিক কৰি আপুনি ভালদৰে চাব পাৰিব নটিছখন। গতিকে এই ভিডিঅ'টো প্লিজ বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব। ধন্যবাদ।